নমস্কাৰ আপুনি যদি ভালকৈ মন দিয়ে এটা দেখিব যে মই ঘামিছোঁ আৰু ক'ত ঘামিছোঁ এচিৰ ভিতৰত ঘামিছোঁ। এতিয়া এচিৰ ভিতৰত ঘামাৰ কাৰণটো কি মই কৈ আছোঁ। 16 তাৰিখে আপুনি গম পাই চাগে 16 তাৰিখে মই দিল্লীৰ পৰা নলবাৰী যাম আৰু 17 তাৰিখে ৰাতিপুৱা 5টা বজাত বা তাতকৈ আগতে চাইকেল লৈ আমি যাম নলবাৰীৰ পৰা দেওমৰ্ণৈ। আমি মানে মই আৰু মোৰ লগত থাকিব কেইটামান সৰু সৰু ভাইটি। কথাটো হৈছে মই যদি অলপো প্ৰেক্টিছ নকৰোঁ আৰু প্ৰেক্টিছ নকৰাকৈ যদি হঠাতে ইয়াৰ পৰা গৈ এই 70-80 কিলোমিটাৰ দূৰত্ব যদি মই চাইকেল চলাই দিওঁ তেতিয়াহ'লে শৰীৰৰ ওপৰত জোৰ পৰিব। সেয়েহে প্ৰেক্টিছ কৰা অলপমান জৰুৰী। এতিয়া প্ৰেক্টিছ কৰাটো হ'ল যে ভাবিলোঁ যে প্ৰেক্টিছ কেনেকৈ কৰোঁ, অন্ততঃ শৰীৰটোক অলপমান ফ্লেক্সিবল বনাব লাগিব। চ' মই এটা প্লান কৰিলোঁ যে মই ডেইলি কমচে কম 10 কিলোমিটাৰ বা তাতকৈ বেছি খোজকাঢ়িম বা মাজে মাজে অলপ দৌৰিম। কিন্তু 10 কিলোমিটাৰ বা তাতকৈ বেছি মানে 11, 12, 13, 14 বা 15 কিলোমিটাৰ খোজ কঢ়াটো এটা কনফাৰ্ম কৰি ল'লোঁ। কথামতেই কাম, এইকেইদিন ভালকৈ খোজকাঢ়ি আছিলোঁ। আজি মোৰ ডিউটি মানে কি, ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 10টালৈকে ডিউটি, মানে ৰাতিপুৱা 10টালৈকে ডিউটি, মানে আজি ৰাতিপুৱা 10টাৰ পৰা কালি ৰাতিপুৱা 10টালৈকে। চ' এই 24 ঘণ্টাত মই ৰানিং বা চাইক্লিং বা ৱাকিং কেনেকৈ কৰিম, তাতে এটা উপায় উলিয়ালোঁ মই। উপায়টো কেনেকৈ উলিয়ালোঁ যে বৰ্তমানটো মই ডিউটিত আছোঁ, ডিউটিৰ মাজে মাজে ধৰি লওক 5 মিনিট সময়, 4 মিনিট সময়, 3 মিনিট সময় বা 1 মিনিট সময় যদি মই ফ্ৰী পাওঁ, সেইখিনি সময়ত মই কি কৰিছোঁ, খোজকাঢ়িছোঁ। আৰু ক'ত খোজকাঢ়িছোঁ মই দেখাইছোঁ আপোনাক। এই গোটেই দীঘল কৰিডৰটোত ইফালৰ পৰা সিফালে খোজকাঢ়ি আছোঁ। চ' ধৰক কিমান দীঘল হ'ব, 40 মিটাৰমান হ'ব, 40 মিটাৰমান 50 মিটাৰমান হ'ব চাগে। তো এইখিনিত মই যদি কেইবামান মাৰি দিওঁ তেতিয়াহ'লে মোৰ সেই মিটাৰ কিলোমিটাৰটো বাঢ়ি বাঢ়ি গৈ থাকে। এনেকৈ এখোজ দুখোজকৈ মিলাই এতিয়ালৈকে, অৰ্থাৎ ৰাতিপুৱা 10টাৰ পৰা ডিউটিত যে আহিছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 7,700টা ষ্টেপছ হ'ল, অৰ্থাৎ 7,700টা খোজ পেলাইছোঁ আৰু প্ৰায় 5.5 কিলোমিটাৰ দূৰত্ব মই খোজকাঢ়িলোঁ। এইবিলাক যে মই গম পাইছোঁ ইমানটা খোজ কাঢ়িলোঁ, ইমান কিলোমিটাৰ, এইবোৰ ক'ত মানে চাইছোঁ। ষ্টেপছেট গ' বুলি এটা এপ এটা মই ইউজ কৰোঁ। আপোনালোকৰ মোবাইলটো আছে প্ৰায়ভাগৰে, আপোনালোকে এই ষ্টেপছেট গ' এপটো ডাউনলোড কৰি ল'ব পাৰে। আৰু এনেকুৱা ধৰণৰ আৰু বিভিন্ন এপ আছে, কিছুমানে পেডোমিটাৰটো ইউজ কৰে, সেইটো ইউজ কৰিব পাৰে, ষ্ট্ৰাভা ইউজ কৰিব পাৰে। এই যে আপুনি ধৰক গম পালে অলপ মটিভেশ্যন হয় নাই, বোলে মই ইমান কিলোমিটাৰ খোজকাঢ়িব পাৰিলোঁ। আৰু একেবাৰতে সময় উলিওৱাটো কঠিন। এনেকৈ এতিয়া ধৰক মই অলপমান বিজি হৈ যাম আৰু আকৌ বিজি হৈ আকৌ এতিয়া ফ্ৰী হৈ যাম 2 মিনিটৰ কাৰণে, 3 মিনিটৰ কাৰণে আকৌ খোজকাঢ়ি দিম। এনেকৈ যদি আপুনি দিনটোৰ ভিতৰত 15,000তকৈ বেছি, পাৰিলেতো যদি আপুনি 20,000টা খোজ কাঢ়িব পাৰে, ইয়াতকৈ আৰু স্বাস্থ্যৰ বাবে, শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে ইয়াতকৈ আৰু ডাঙৰ ভিটামিন নাই। গেৰেণ্টি। আপুনি ডেইলি 15,000তকৈ বেছি, পাৰিলে 20,000টা খোজ মানে পেলাই চাওক। আপুনি এমাহৰ ভিতৰত আপুনি গম পাই যাব আপোনাৰ শাৰীৰিক মানসিক কিমান সলনি হৈ গৈছে। এনেকুৱা এটা এপ আপুনি আজিয়েই ডাউনলোড কৰি লওক আৰু এইটো ভিডিঅ'ত ধুমধাম শ্বেয়াৰ কৰক। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।